নমস্কাৰ, সকলোলৈকে মোৰ ফালৰ পৰা শুভ সন্ধ্যা জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ জলফাইৰ জ্বলা টেঙা আচাৰ। এয়া মই প্ৰায় 1 কেজি জলফাই নিমখত দি এটা ৰ'দ খুৱাই আচাৰ বনাবৰ বাবে তৈয়াৰ কৰিছোঁ, ৰেডি কৰি থৈছোঁ। ইয়াত মই প্ৰায় 1 কাপমান চাহ কাপেৰে জলকীয়াৰ গুড়ি লৈছোঁ, যিটো কালাৰো হ'ব আৰু জ্বলাও হ'ব। ইয়াত মই মছলা খুন্দি লৈছোঁ। ইয়াত মই জিৰা, আজৱাইন, ধনিয়া আৰু সৰিয়হ এই 4বিধ মছলা ভাজি লৈ খুন্দি লৈছোঁ। দেখিছে কেৰাহীখন পাতি লৈছোঁ, তেল দিছিলোঁ, সৰিয়হৰ তেল। আচাৰত সদায় ভাল তেল ব্যৱহাৰ কৰিব। মই ইঞ্জিন ব্যৱহাৰ কৰিছোঁ। এতিয়া মই তেল প্ৰায় 1.5 পোৱামান তেল লৈছোঁ। এতিয়া মই এই তেলখিনি ধুনীয়াকৈ পাক গৈছে, দেখিছে কেনেকৈ ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই আচাৰখিনি তৈয়াৰ কৰিম। এয়া দেখিছে তেলখিনি ধুনীয়াকৈ পাক গৈছে। এতিয়া মই ইয়াত 2 চামুচ হালধি দি দিছোঁ। মন কৰিবলগীয়া কথা যে গেছৰ ফ্লেমটো অফ কৰি ল'ব, নতুবা একেবাৰে ল' কৰি থ'ব। জলফাইখিনি দি দিছোঁ, ধুনীয়াকৈ জলফাইখিনি আপোনাৰ দি দিছোঁ। গেছটো অফ কৰি লৈছোঁ, যিহেতু তেলখিনি পাক দিছে, ভজাৰ কোনো দৰকাৰ নাই, তেলখিনিতে হৈ যাব। সেইটো মোৰ জলফাইখিনি নিমখত দিয়া জলফাই হোৱা হেতুকে বেয়া হৈ যোৱাৰ কোনো চান্স নাই। এতিয়া মই এইখিনি দেখিছে মছলাখিনি ইয়াত এড কৰিছোঁ। মছলাখিনি ইয়াত মই এড কৰি দিছোঁ। এনেকৈ ধুনীয়াকৈ লৰাই দিম। এনেকৈ লৰাই দেখিছে সকলোবিলাক জলফাইতে লগাকৈ সুন্দৰকৈ এনেকৈ লৰাই থাকিব লাগিব। জলফাই আচাৰ খাবলৈ কিমান ভাল নহয় জানো। এতিয়া যদি আপুনি 2 কেজি জলফাই আনি বা 1 কেজি জলফাই আনি এনেকৈ বনাই গৰম দিনত খাব পৰাকৈ টেঙাৰ আচাৰখন যদি তৈয়াৰ কৰি থয়, তেতিয়াহ'লে চাওকচোন গৰমৰ দিনত খাবলৈ কিমান ভাল হ'ব নহয়নে। তেনেকৈ আমি গৃহিণীবিলাকে বিশেষকৈ এনেকৈ কৰি থ'লে নিজেও খাবলৈ ভাল, লগতে আলহী আহিলেও আচাৰ নিজে হাতে বনোৱা আচাৰ অকণমান উলিয়াই দিবলৈ ক'লে কিমান ভাল লাগে নহয়নে। মোৰ আচাৰ বনোৱা বা যিকোনো বস্তু বনোৱাতে মোৰ কিন্তু বিৰাট মোৰ ভাল লাগে। পাকঘৰত সোমাই থাকি পাকঘৰত ইটো সিটো বস্তু ৰান্ধি নতুন এটা ৰেচিপি পালে সেইটো বনাই কিন্তু বহুত ভাল লাগে। এনেকৈ এতিয়া মই থৈ দি যেতিয়া মোৰ আচাৰত দিয়া পকা জলকীয়াটো আহিব, ৰঙা জলকীয়াটো, তেতিয়া মই সেই জলকীয়া আনি সেইটো নিমখত দি এইখিনি যেতিয়া এইটোকে মই ঠাণ্ডা হোৱাৰ লগে লগে বৈয়ামত ভৰাই থ'ম, তেতিয়া মই জলকীয়াটো যেতিয়া ওলাব তেতিয়া বজাৰৰ পৰা আনি সুন্দৰকৈ শুকুৱাই মেলি সেইটো ইয়াত মই দি দিম। তেনেহ'লে আজিৰ এই জলফাই আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ শুভৰাত্ৰি জনাইছোঁ।